জনপ্ৰিয় সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি আকৰ্ষণীয় আৰু দুখ লগা হ'বলৈ গৈ আছে কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ৰত্নই ঘৰৰ মানুহক অপমানিত নকৰি মই যে ঘৰৰ মানুহৰ লগত এনেকুৱা কৰিব নোৱাৰো দাদাৰ লগত এনেকুৱা কৰিব নোৱাৰো এই সকলোবোৰ ভাবি ফাঁচি দিয়াৰ সিদ্ধান্ত ল'ব সেইবাবে আপোনালোকে দেখিবলৈ পাব ৰত্নই দুখ সহিব নোৱাৰি অৱশেষত ফাঁচি দিব আৰু ৰাতিপুৱা শুনে যেতিয়া ৰত্ন চিঞৰি মাতিব ৰত্ন তুমি ক'ত আছা দৰজাখন খুলি দিয়া সেই বুলি কোৱাত যেতিয়া শুনে খিৰিকী দি চাবলৈ চেষ্টা কৰিব তেতিয়া ৰত্নই ফাঁচি দিয়াৰ অৱস্থাত দেখিবলৈ পাব আৰু তেতিয়া শুনে বহুত বেছি চিঞৰিব আৰু ঘৰৰ সকলোবোৰ মানুহ আহিব অৱশেষত ৰত্নৰ মৃত্যু হ'ব আৰু ঘৰৰ মানুহ সকলোৱে ভাগৰি পৰিব এতিয়া বাৰু ৰত্নৰ মৃত্যু হোৱাৰ বাবে কোনোকে দায় দিব নেকি পেহিয়াকে আৰু আপোনালোকে আহিবলগীয়া খণ্ডবিলাকত দেখিবলৈ পাব শেৱালীক বহুত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিব কিয়নো শেৱালী অহাৰ পিছতে ঘৰখন ধ্বংসৰ ফালে গৈ আছে এইবোৰতি আৰু পেহিয়াকে এক চাল খেলিব গতিকে বন্ধু বান্ধৱীসকল সূৰ্যমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক বহুত বেছি ভাল লাগিব আপোনালোকেও যদি সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ